নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আপোনালোকলৈ আজি আকৌ এটা নতুন প্ৰেংক ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো শ্বুট কৰা ৰাতি হৈ গ'ল কাৰণ মানে গম পাইছে আৰু বিহুৰ দিনটো এইবোৰ হেৰি কৰি থাকোঁতে সময় গুচি গ'ল যি কওঁ মানে ধেমালি আৰু বিশেষকৈ আৰু সকলোকে ভোগালী বিহু শুভেচ্ছা যাচিছোঁ মোৰ এই ভিডিঅ' চেনেলটোৰ তৰফৰ পৰা। আৰু ভিডিঅ'টো 5 দিনত কৰিছিলোঁ মানে কৰা হৈ গ'ল আৰু মানে সেয়াই আৰু কিবা কোৱালিটি কৰি দিয়া আৰু এইবোৰ ভাল প্ৰতিভা এটা আছে, যদি আপোনালোকে বিচাৰে সেই প্ৰতিভাটো দি দিম। কি প্ৰতিভা আপোনাৰ ভিডিঅ'টো চাব, যদি বিচাৰে তেতিয়া প্ৰতিভাটো প্ৰকাশ কৰিম আৰু মোৰ এইটো চেনেলতে পাব। আৰু বিশেষকৈ মানে অলপ মানে এইটো আনন্দ কৰি থাকিব লাগে আৰু বিশেষকৈ অলপ ক'বলগীয়া আপোনাৰ ভিডিঅ'টো এনজয় কৰক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কিনাৰত থকা ঘণ্টা পৰ্যন্ত এইটো টিপ মাৰি দিব। কি নহওক বিহু শুভেচ্ছা থাকে। নহয় শুলে নহয় শুব পাইছেগে মোৰ মতলব শুলে কাৰণ চাইনা বাজিব কাইলৈ তাৰমানে আজি তাৰমানে এইটো কাইলৈ নাপায় এইটো লৈ লগা আৰু এইটো কৈ চাওঁ কি হয় নাজানো আৰু কি বুলি দিয়া তই জানি কি বুলি ক'ব কৃষ্ণ দেই এইটো ধৰিবা ধৰিব লাগে এই ধৰিব লাগে ইমানে খোৱা নাই যেন লাগিছে। হেল্ল' 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 অঁ শুনিছা নাই বাৰু? হেল্ল' অঁ ভালকৈ মাতটো অহা নাই, অকণ বাহিৰলৈ ওলাই আহকচোন। ক'ত আছে? হেল্ল' হেল্ল' অঁ এইটো ক'ত লাগিছে বাৰু? চাৰিগাঁও কোন জেগা বাৰু? এই মই তোমাৰ এই ডাইৰেক্টৰজনে ফোন কৰিছিলোঁ মানে মোৰ মানে এই ইউটিউবৰ চেনেল এটা আছে তাত মানে মই এই শ্বৰ্ট এইবোৰ ভিডিঅ'বোৰ বনাওঁ। কিন্তু মানে তোমাৰ নাম্বাৰটো এঠাইত পালোঁ, কল এটা কৰিছাচোন তুমি কৰিবা নি? নাই সুধি চাইছোঁ কৰিবা নি, মানে চিন্তা আছিলে নকৰো লেক কৰি দিলা যে, নে ভয় কৰিছা নেকি? চেষ্টাটো কৰিছোৱা নহ'লে মই তোমালৈ নহ'লে আজি পঠিয়াই দিম নি মানে এইবোৰ স্ক্ৰিপ্টকেইটা। মই চাৰিঙৰে হয়। হেল্ল' মই চাৰিঙৰে হয় মানে মই চাৰিঙৰ আপোনাৰ এইফালে এইটো হাফলিং চাইডত। নামটো নালাগে, আপুনি মোৰ চেনেল এটা আছে ইউটিউবত সান্দহগুৰি বুলি মোৰ চেনেল এটা আছে মানে অঁ আপুনি সেই তাতে চেক কৰি চাব পাৰে মানে তাত সেইবোৰ শ্বৰ্ট ভিডিঅ'বোৰ বনাওঁ। এই চেক কৰি চাবচোন মানে যদি কয় আৰু। হেল্ল' আৰু বাকী বিহু কেনেকুৱা চলিছে? বিহু ভালেই ন? বাকী এতিয়া ঘৰত নেকি? টেষ্টটো কৈছ একো নাই মানে এইটো চিম্পুল হয়। আমাৰ মানে চেনেলটোত আপোনাৰ 200K মান ছাবস্ক্ৰাইবাৰ আছে। আপুনি নহ'লে এতিয়া ট্ৰাই কৰি চাওকচোন। নহ'লে আপুনি আপুনি নহ'লে হোল্ড কৰি দিয়কচোন। আপুনি হোল্ড কৰি দিয়ক আপুনি হোল্ড কৰি দিয়ক। হেল্ল' আপুনি হোল্ড কৰি দিয়কচোন।
মানে আকৌ নাম্বাৰটো মোৰ পৰা মই নকওঁ মানে তুমি আপুনি কৈ দিয়ক দাদা মোক নালাগে মানে মোৰ হেল্ল' মোৰ ইয়াত মানে ধুনীয়া ছোৱালী লিষ্ট মানে বহুত আছে আৰু মানে ল'বলৈ মন নাই মোৰ কেলে মই টিকটে কৈছোঁ ন মই মানে ফেচবুকত চাই পিনি কৰিছোঁ হয় আপোনাৰ আমাৰ বিগ ফেন হয় নাম্বাৰটো মই আজি আকাশৰ পৰা হৈ পৰিলে হেল্ল' ৰ'ব কথা এটা আছিলে নহয় কি নাম্বাৰটো ফোন কৰিলে বেয়া পাইছা নেকি ন যাইবহি নি মানে এনেকৈ কথা পাতি থাকিলে ধূলাইটো পৰে অঁ হয় নেকি কাইলৈ আজি কি নচা মেলা নাই নেকি অঁ ঠিক আছে তেতিয়া হেল্ল' এই কথা এটা ক'বলৈ থাকি গ'ল মানে কথা এটা ক'বলৈ থাকি গ'ল হেৰি নহয় আপোনাৰ বয়ফ্ৰেণ্ড আছে নেকি হেল্ল' এইটো কথা এটা কৰিবলৈ থাকি গ'ল মানে এইটো হেৰি কৰিব বুলি ভাবিছিলোঁ নকৰে নে কিন্তু মানে বহুত আশা কৰি গৈছোঁ বেলেগ সুধি পেলাই নাই মানে নাই প্লিজ প্লিজ কৈ চাওক না নহয় আপুনি মোৰ চেনেলটো চেক কৰিলে নাই আপুনি চেনেলটো চেক কৰিলে নাই চেক কৰি চাওক নহয় এতিয়া কৈ চাওকচোন অলপ পাছত কৰিব দেই আপুনি চবফালৰ পৰা দুখ লগাই দিছে দেই হেৰি নহয় আপোনাৰ তুমি বুলি মাতিব পাৰিম নেকি বাৰু হেল্ল' এইটো আপোনাক তুমি বুলি মাতিব পাৰিম নেকি বাৰু ডাঙৰ নহয় নহয় মোক কিবা এটা সোধা নহয় ময়ো ডাঙৰ নহয় মানে একে জুইয়াই হ'ম চাগে মই তোমাৰ এতিয়া ডাইৰেক্টৰ কাম কৰি আছোঁ বৰ্তমান হয় তাৰপৰা এনেকৈ এইবোৰ স্ক্ৰিপ্ট লিখোঁ আৰু বাকী তেনেকৈ আৰু ইউটিউব চেনেলৰ পৰা পইচা পাই থাকোঁ আৰু তোমাৰ কাৰণে সুখতে ৰাখিব পাৰিম বাৰু হেল্ল' হেৰি নহয় এইটো কি বুলি কয় মানে কথা এটা হ'ল আপুনি বেয়া পাব নি বেয়া পাব নি শুনক হেল্ল' হেৰি কথা এটা আপুনি বেয়া পাব নি বাৰু মানে মই একদম বেকা বেকি মানুহ মানে ডাইৰেক্ট চিধা চিধি কথা কওঁ এই কথা এটা আপুনি বেয়া নাপায়তো কথা এটা আপুনি বেয়া নাপায়তো আপোনাৰ বিয়ে পাইছে সেইটো হ'ব ফেন আছে নি ক'ত আছে মই দেখোন তোমাৰ কলিজাতে আছোঁ আছে নি কোনোবা তুমি খালি চাইছিলা নি
তোমাক সঁচা কথা কৈছোঁ মই তোমাক কালি দেখিছিলোঁ মানে কালি সপোনত দেখিছিলোঁ মানে সপোনত দেখিছিলোঁ আৰু নম্বৰটো কালি সপোনতে পোৱা লিখিয়া হ'ল আৰু সপোনতে ধুনীয়াকৈ নাম্বাৰটো টাইপ কৰি ল'লোঁ বোলো কাৰণে ফোনটো কৰি চাব বুলি কৈছোঁ এতিয়া সময় পালোঁ কৰি দিলোঁ নাই আপুনি কথা মিছাকৈ কেলৈ কৈছে নহয় এইটো থকা কথাটো বহেন থকা কথাটো Oh my God. মই হেল খাই গ'লো পানী দিবলৈ মানুহে নাই ইয়াত সঁচাকৈ মানে কথা কৈ দিলা মোক কৈছিলে হেল খাই গ'লো নহয় ৰিক্সটো তোমাৰে হ'ব নহয় লাষ্ট কল তোমালৈ কৈছোঁ ৰিক্স তোমাৰ ঠিক আছে বাৰু ঠিক আছে হ'ব ধুনীয়াকৈ দুবাৰ কৰি ল'লোঁ আৰু মানে অলপ খেলি মেলি হৈছে মানে মই ভাবি থোৱা নাইতো চ' আকৌ এতিয়া নেক্সট চাফাৰটো কৰি দিওঁ বিহুতৰ ইমান ধেমালিও নকৰোঁ এতিয়া সঁচাটো কৰি দিওঁ নহ'লে ৰাস্তাত পালে মোৰ এইখন ৰঙা হৈ আহিব কাৰণ ঘৰ ওচৰতো তুমি যদি ভিডিওটো চাইছা নচৰি যাবা প্লিজ ভয় দেখে উপায় নাই কাটি দিছে নাই মোৰ শেষেই নাই হয় মানে মোৰ কথা কৈ থাকিলে মন যায় আৰু ধুনীয়া ছোৱালী লিষ্ট নাই এতিয়া মোৰ ৰাতিপুৱা পাতিবলৈ টাইমেই নাই আকৌ মানে 100জনী ছোৱালী লিষ্টখন আছে যে মানে সেইখন লিষ্টৰ সেই দুটা নাম্বাৰ দিনটো কথা পাতোঁতে শেষ হ'বগৈহে সঁচাকৈ তুমি হ'বা বুলি ভাবিছিলোঁ আৰু ৰাণীজনী নহ'ল আৰু ৰ'বা শুনক হেল্ল' শুনক আপুনি সেই বেয়া নাপাব হেল্ল' মই চুমিয়ে কৈছিলোঁ প্ৰেংক ভিডিঅ' বনাইছোঁ গম পোৱা নাই হেল্ল' মই শুনা মই কৈছোঁ শুনা তুমি বেয়া নাপাবা মই তোমাতকৈ সৰু হয় বা হিচাপে কৈছোঁ এই মানে মোৰ ইউটিউবৰ চেনেল এটা আছে প্ৰতিভা প্ৰকাশ বুলি মানে ইউটিউবৰ চেনেল এটা আছে হা আৰু তোমাক মই যিবোৰ এইবোৰ হাণ্ড্ৰেড কিবা কিবি ক'লোঁ এইবোৰ চব মিছা হয় আৰু এইটো প্ৰেংক ভিডিঅ' শ্বুট হৈ আছিলে বেয়া নাপাবা হা বাকী বিহু শুভেচ্ছা থাকিল আৰু আপোনাৰ বাই হিচাপে কৈছে আপুনি প্লিজ বেয়া নাপাব ভিডিঅ' ডিছ কৰাত একো আপত্তি নাইতো ঠিক আছে তেতিয়াহ'লে এই লগত খালি বিহু শুভেচ্ছা থাকিল দেই